গাৰ্লফ্ৰেণ্ডটো লাগিব নেকি লগত ফিলটো হোৱা নাই নেকি প্লাষ্টিক দোকান ফিলটো দিব পৰা নাই গাৰ্লফ্ৰেণ্ডটো ফোন কৰি দিম নেকি নমস্কাৰ ৱেলকাম স্বাগতম মই আজি আন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৰে ভাল মোৰতো ভালেই এতিয়া মই ওলাই যাম মানুহৰ দোকানলৈকে কাৰণ আজি বৰষুণ জাক অলপমান হাম কাটিছে সেইকাৰণে ওলাই যাবলৈ সুবিধা পাইছোঁ চ' মানুহৰ দোকানলৈকে গৈ সি আৰু মই অলপমান ওলাই যাম পানী চাবলৈকে নৈ জান জুৰি বিলবিলাক পানীৰ উপচি পৰিছে নেকি চ' এতিয়া ওলাই যাম পানীৰ বটল ল'বলৈ চ' শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আসতে নহ'লে এই কৰোঁ মিটিঙৰ পৰা ৰাখোঁ ইয়াতে মই কিবা কিবি বকিছিলোঁ নিশ্চয় কিবা পানীৰ কথাই হ'ব কিন্তু মই নিজেই বুজি নাপালোঁ পিছত আহি কি কৈছোঁ ত' এইখিনি এনেকৈয়ে থাকক দিয়া ফুৰসত মিলা হে তোমাৰা দোকান से ফুৰসত এ ৰাইডাৰ फुर्सत के टाइम में এসময়তো পুৰা ৰাইডাৰ আছিলে ৰেচিং চেচিং কৰিছিলোঁ বৰ্তমান বুঢ়া চাহ আছে অলপমান তলৰ পৰা পুৰাকৈ দেখাততো হিৰোৱে আছিলোঁ কিন্তু এয়া চাই আছে পৰিৱেশ এয়া ভুই চুই ৰুইছে খেতি পথাৰত এয়া বিশাল এখন এনেকৈ চিধা গৈ আপোনালোকে দেখি পাইছে যদি এই গছবিলাক তাত হাইৰডটো আছে মেইন হাইৱে নেশ্যনেল হাইৱে গতিকে এইবিলাক খেতি পথাৰত দেখি পাইছে ভুই ৰুই আছে এতিয়াও এইবিলাক গতিকে বৰষুণ যাক এৰিলে যেতিয়া এতিয়া খেতিয়কসকলে লাগিব পাৰিব ভালকৈ কামত মইতো আজিয়ে ওলালোঁ ইমান দিন ঘৰত সোমাই একেবাৰে ব্ৰেইন চেইন জাম হৈ গৈছে চ' আজি ক'লোঁ মানুহক যে অলপমান ব'ল বতাহ খাই আহোঁ সি আচলতে দোকানতে ব্যস্ত একেদিন মানে হ'ল মোটামুটি আমি একেসময়ত একেলগে ঘূৰিছিলোঁ মোটামুটি 3টামান বছৰ য'তে যাওঁ একেলগে দুটাই পূজা হওক বিহু হওক যিয়ে হওক যেতিয়াৰ পৰা তাত দোকান আৰম্ভ হ'ল মোটামুটি হাৰ্ডৱেৰ দোকান এখন দিছে আপোনালোকক মই আগতো দেখাইছোঁ হাৰ্ডৱেৰ দোকানখন তাত 2 বছৰ হ'ল নেকি 2 বছৰ হ'ল মাঘৰ 2 তাৰিখে লৈছিল তাৰ 19 আৰম্ভণিত হ'ব জানুৱাৰী 2019ৰ অসমীয়া মাহ আছিলে মাঘ মাহ আৰু 2 তাৰিখে লৈছিলে মোৰ মনত আছে ভালকৈ কাৰণ কিয় সেইদিনাখন মোৰ এটা স্পেচিয়েল ডে আছিলে চ' ভালকৈ মনত আছে তাত 2 তাৰিখে লৈছিলে মাঘৰ স্পেচিয়েল ডে আছিলে নকওঁ আৰু ইয়াতে কেমেৰাত ক'ব নোৱাৰি নহ'লে ক'ৰবাত দলি যাব কিবা কিবি যি নহওক সেইকাৰণে মোৰ ভালকৈ মনত আছে গতিকে আজি মোটামুটি 1.5 বছৰ 2 বছৰ হ'ল সি মোৰ লগত এনেকৈ ওলাই আহিব সময় নাপায় আজি অলপমান সময় পাইছে চাহ তাক অলপমান বতাহ খাবলৈ লৈ আহিছোঁ চাহ কি সুন্দৰ পৰিৱেশ চাহ আজিকালিতো একেবাৰে কংক্ৰিটৰ মাজত দুনিয়াখনত সোমাই গৈছে ন গতিকে আজি একেলগে আপোনালোকক দেখাইছোঁ চেহেৰাটো কাৰণ কিয় আজিকালি প্ৰায় আমাক একেলগে এনেকৈ দেখি নাপায় মানুহে দেই আৰু উন্নতি কৰিছে সি মই আৰু এনেকৈ আৰু কেনে এটা মানে কি হ'ল আজি বহুত দিন মূৰত ওলাইছোঁতো চ' ব্ৰেইন চেইন ফ্ৰেছ হৈ গৈছে একেবাৰে কিছু মই মুহূৰ্ততে আৰু এইটো চাওকচোন ইণ্ডিকেটাৰটো এইটো দেখি পাইছে ভাঙিলে তাৰমানে লগত তাত থ'লোঁ বাইকখন মই এক জেগাত খাৰা কৰি থৈ মই তাত এখন চেলুনত সোমাই আড্ডা দি আছোঁ ঘপহকৈ শব্দ হ'লে নহয় পাছত দেখিলোঁ এইটো ভাঙি থাকিলে আৰু এইডাল কেনেকৈ ফাঁচি বৰশী নিচিনাকৈ এনেকৈ তে ওলালে আৰু 300 টকামানৰ খৰচ বহিয়ে ক'তে বেলিটো ক'ত মোটামুটি আজি 4-5 দিনমান মূৰত এয়া বেলিও দেখা দিছে অলপমান ৰিপৰ্টাৰ হ'ব ট্ৰাই কৰিছোঁ এয়া চাওক খাদ্দা ৰাস্তাৰ মাজত এয়া নেশ্যনেল হাইৱে মানে এইটো আমাৰ সৰভোগৰ নেশ্যনেল হাইৱে হয় এইটো আপোনাৰ কলকাছিয়া যোৱা ৰাস্তা কলকাছিয়াত ব্লক চব অফিচ চফিচবিলাক তাতে গোটেই মানুহ বহুত ভিৰ ৰাস্তা হয় এইটো ৰাস্তাত ট্ৰেফিক প্ৰায় থাকে মানে গাড়ী জাম থাকে কিন্তু তাৰ মাজত চাওক এয়া ৰাস্তাবিলাক গাঁত ওলাইছে সৌতাত ওলাইছে এনেকৈ আছে মোটামুটি অলপমান চৰকাৰে নজৰ দিলে এই ৰাস্তা ঘাটবিলাক অলপমান ভাল কৰিব পাৰে ডাঙৰ গাঁত হৈছে ৰাস্তাৰ মাজত এইটো ৰাস্তা বনা মোটামুটি আপোনাৰ 1 বছৰমান হৈছিলেহে 1 বছৰমানতে ৰাস্তাটো মানে এনেকৈ ভাঙিব আৰম্ভ হৈছেই কেনেকৈ বনাই মানে বনাবিলাকেহে জানে আৰু ইমান সোনকালে যে ৰাস্তাবিলাক বেয়া হ'ল আজি এপছ আছে চানডে নাছিল কিন্তু গেপ হৈছে একদিন সেইকাৰণে এপছ মাৰিম আজি তেতিয়া চকা যাম ATMত টকা ওলাব লাগে বোলে ইয়াৰ এখেতৰ ব'লা
কিয় মইতো ওলাইছোঁ একবাৰ নাই বয়া হৈছে না কেজি একবাৰ 40,000 উইথড্ৰ কৰিছোঁ ইটাৰ পৰা ফাৰ্ষ্ট সিদিনে লাষ্ট সিদিনে কিন্তু ভালে আছিল বৰ্তমান দিগদাৰ হৈছে বৰ্তমান আমি চকাৰ চকত চকাৰ কাষতে চকাৰ কাষতে এটিএম মই ওলাই গৈছোঁ এদিন হ'ল আৰু সময় হ'ল 1.5 মাহমান হ'ল সিদিন নহয় খুচৰা গৈছে এয়া হ'ল বাছ একাডেমি লেফ্ট ছাইডত আজিকালি ইয়াতে কৰিছোঁ বাছ একাডেমি 2 বছৰ গতিকে ইয়াৰ লগত আমি বহুত স্মৃতি জড়িত হৈ আছে পদাৰ্পণ কৰিছোঁহি এয়া বেকি ব্ৰিজ এয়া পানী গতিকে পানী একেবাৰে ভৰপূৰ অৱস্থা চাকচোন কেনেকৈ ঢৌ দেখিলে ভয় লগা নিচিনা নদী হ'লে ব্ৰহ্মপুত্ৰ সেইখন আচলতে অসমৰ এখন ইম্পৰ্টেণ্ট নদী হয় বেকি নদী এইফালে হৈ খৰিচালা হৈ এনেকৈ কলকাছিৰ ছাইডত তেনেকৈ ওলাই যায় চাগে নদীখন আৰু এইখন ভূটানৰ লগত লিংক আছে এই নদীখন গতিকে ভূটানত যদি কেতিয়াবা পানী এৰে ইয়াতে পানী বৃদ্ধি হৈ যায় এইখন নদীয়ে বিশেষকৈ খৰিচালাত তাণ্ডৱ মাছায় মানে বেছিকৈ পাকঘৰত যাই খেল লগ লাগে পাকঘৰ না মোৰ হাতত আছে মোবাইলটো কিবা কাৰণত পৰিলে আৰু গ'ল আৰু এইটো মোবাইলটো নহয় আৰু কিবা মানুহ হ'লেও নাপাম বিচাৰি এই দস্তি এবাৰ সাঁতুৰি আজা সাঁতুৰি আজা এই মাছ মাছ ডাঙৰ মাছ জাহাজত দেখা নহ'লে চাই থাকিলে অঁ যাই আছোঁ পাঁচটা টাইটানিকত থকা লাগে অঁ সাগৰৰ মাজত গাৰ্লফ্ৰেণ্ডৰ লগত টাইটানিকৰ বস্তু দিবি দে টাইটানিক পচ আপোনালোকৰ কাৰণে আগবঢ়াইছে মোৰ বন্ধু মানক টাইটানিক পচ দে এবাৰ গাৰ্লফ্ৰেণ্ডটো লাগিব নেকি লগত কিন্তু হোৱা নাই নাই গাৰ্লফ্ৰেণ্ডটো খং কৰিম নেকি নদীৰ সেইটো পাৰত এখন মাৰ্কেট আছে ইয়াতে ওচৰ চুবুৰীয়াৰ যিখিনি মানুহ আছে নদীৰ আশে পাশে গতিকে তাহাঁতে মাছৰ ব্যৱসায় কৰে বেছিখিনিয়ে আৰু সেইখন বজাৰত বিক্ৰী কৰে আৰু ইয়াৰ পৰা সৰভোগলৈকেও যায় গতিকে সেইখন তাত মাৰ্কেট সেইটো মাজত দ্বীপ নিচিনা আছে আপোনালোকে দেখিব পাৰিছে চাগে মাজতে এয়া দ্বীপ নিচিনাকৈ গতিকে তাৰে মানুহখিনিয়ে ফেৰী লৈ বা এনেকুৱা নাৱত ইটো পাৰ সিটো পাৰ হ'ব লগা হয় বাদে দোকানত যাব নালাগে আজি মটৰ বাদ দিয়ে আৰু ইয়াৰ পৰা আমি দুটাই কাৰ্ফিউ লগাৰ আগে আগে কিমান আৰু দোকানৰ পাছত তুমি থাকা দৈ বুঢ়া হোৱা নাই দিওঁ চেংৰা চালোঁ চানডে আছেতো হয় না কি
সেয়া তাত খৰি থুম দেখা পাইছে, ডাঙৰ ডাঙৰকৈ থুম দেখা পাইছে। সেয়া নদীৰ পৰা উঠাইছে আচলতে, নদীৰ পৰা এনেকুৱা ডাঙৰ ডাঙৰ কাঠ ভাঙি এইবিলাক উঠাই তাত ৰাখিছে। ইমানখিনি জমাইছে যেন 4-5খানমান বিয়া পঠাই দিব পাৰিব এইবিলাক খৰিৰে। মানুহৰ বিয়াত ইয়াৰ পৰা ব্যৱস্থা কৰিম আমি খৰি। এইখিনি জেগাতে ইমান আৰু পাছফালে কিমান টুকুৰা বহি আছে। অঁ, এটা কাম কৰোঁ নেকি, কালিৰ পৰা আহি ইয়াতে খৰি ধৰে থাকোঁ নেকি, টাইমো পাছ হ'ব। কালিৰ পৰা আহি ইয়াতে খৰি ধৰা কৰিম আমি, টাইমো পাছ হ'ব, এণ্টাৰটেইনো হ'ব। নাই কয় বন্ধুসকল। হা, আজিকালি খৰিৰ দাম বেছি হৈছে ইন্ধন গেছত। অঁ, আজিকালি খৰিৰ দামে বেছি হৈছে ইন্ধন বোলে। গেছ এটা যিমান যায় খৰি তাত কৰি বেছি। এই কথা, মানুহৰ লগত থাকিলে কিছুমান নতুন নতুন বস্তু মই শিকি থাকিব পাৰোঁ। সঁচা। গতিকে হ'ল, নদীৰ পানী চালোঁ, এতিয়া আকৌ গৈ সৰভোগত ৰ'ব লাগিব। বাৰ্থডে নল'লে সদায় মিঠাই হয়। গতিকে বাহিৰত আহিলোঁ, তো নাখালে কেনেকৈ হ'ব, এতিয়া সদায় মিঠাই অৰ্ডাৰ দিছে এইবিলাক। কৰোণা নাই দিব ইয়াতে কাৰোবাৰ বিয়া আছিলে, চব ফাৰ্নিচাৰ লোড দি আছে, খাব হ'লে নাপালোঁ দে আৰু নাপালোঁ যদি নাই, এনেও কৰোণা চৰোণা চলি আছে, তাই ডঙত ধৰোঁ। হৈছে কপি গ'ল। চ' ফাইনেলি আহি পালোঁ মানুহৰ দোকান। বৰ্তমান বৰষুণ নাই, বৰষুণ এৰিলে। চ' বৰষুণ যাক নাহোঁতে মই ঘৰলৈকে যাব লাগিব। গতিকে আজিৰ ব্লগটো এইখিনি আছিলে, শ্বৰ্ট এণ্ড চিম্পুল। চ' লগ পাম নেক্সট ব্লগ এটাত। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।